সো হেল্ল' এভৰিৱান, আজি মিনি ব্লগটো হৈছে এটা খুব ধুনীয়া জেগাৰ পৰা আৰু মেক্সিমাম মানুহে হয়তো গমেই পাইছে এইটো ক'ৰ পৰা হয়। ফাগুন মাহৰ 2 তাৰিখ অসমীয়াৰ, সেইটো মানে এটা ফিক্স ডেট হয় আৰু এই ডেটটোত মানে এই যিখন মানে থান হয়, এয়া থানখন হৈছে নলবাৰী জিলাৰ বৰভাগৰ অন্তৰ্গত ডকহা বুলি কয়। ডকহাৰ থেথাগোসাঁই থান বুলি ক'লে বহুতে হয়তো চিনিয়ে পায়। আৰু এই থেথাগোসাঁই থানত প্ৰত্যেক বছৰে ফাগুন মাহৰ 2 তাৰিখে যজ্ঞ হয় আৰু মানুহ দেখিছেনে? মই আপোনালোকক গোটেই ভিউখিনি দেখাই আছোঁ। মানে চবফালে মানুহ মানে এটা মথাউৰি এটা হয়, মথাউৰি এটা দুটা ছাইডত, এটা ছাইডত মন্দিৰ ভাগ আৰু এটা ছাইডত মানে যিমান ভক্ত আহিছে চবকে খিচিৰি খুৱায়। ইয়াতে একদম হাজাৰ হাজাৰ মানুহ হয় আৰু আমিও আহিছোঁ আজি ইয়ালৈ। মই 10 বছৰমান আহিব পৰা নাই। 10 বছৰ আগত কিন্তু কণ্টিনিউ মই 3-4 বছৰ আহিছিলোঁ, তাৰপিছত 10 বছৰমান অহা হোৱা নাই। তাৰপিছত এইবাৰ মানে কিবাকৈ মানে ভগৱানৰ আশীৰ্বাদত মানে আহিব পাৰিলোঁ আৰু বহুত বেছি ভাল লাগিছিলে। বহুত হেঁপাহো আছিলে আহিবৰ কাৰণে, ইমান বছৰ আহিব পৰা নাই। আৰু ইয়াতে গোটেই মেলাও লাগিছে, মানে সৰু সুৰা মানে গোটেইখিনিয়ে পাব আপোনালোকে। মানে এনেকৈ ফুল চুলবিলাক উলিয়াইছে। তাৰপিছত আপোনালোকে দেখিছিলে দা কটাৰী সেইবিলাকৰো দোকানবিলাক ওলাইছিলে আৰু এইবিলাক আপোনালোকে দেখিছে গামোচা, মানে গোটেইখিনি বস্তু আৰু দৈনন্দিন জীৱনত যিখিনি দৰকাৰী সেইখিনি মেক্সিমাম বস্তু ইয়াতে মেলা লাগিছে। আৰু চবফালে মানুহৰ ভিৰ। এয়া দা কটাৰী এইবিলাক দেখিছে, পাকঘৰৰ সামগ্ৰী। আৰু সেয়া মথাউৰিটো মই যে কৈছিলোঁ, সেইটো হৈছে মথাউৰিটো। আৰু এতিয়া আমি আহিছোঁ 2টামান বজাত আহি পাইছোঁ। পূৰা মানুহৰ ভিৰ আৰু আমি যেতিয়া আহি আছোঁ তেতিয়া আধা মানুহ গৈয়ে আছে, মানে দূৰৰ মানুহখিনি গৈয়ে আছে। তো এয়া ভিৰৰ মাজে মাজে আহি আছোঁ আৰু বহুত মানে একদম মানে জাগ্ৰত এখন থান হয় আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। আৰু আপোনালোকেও যিসকলে আহিছে ইয়ালৈ কমেণ্ট কৰিব। আৰু চাওকচোন, যেতিয়া মানে মেইন মন্দিৰৰ প্ৰসাদ ভাগ মানে এনেকৈ পোৱা যায়, বহুত বেছি ভাল লাগে। মানুহৰ লাইন দেখিছেনে কেনেকৈ দি আছে? ময়ো তাৰ মাজত গ'লোঁ, কাৰণ মেইন মন্দিৰৰ প্ৰসাদ ভাগ মানে যেতিয়া অকণমান পোৱা যায় তেতিয়া ভাল লাগে। তো গ'লোঁ, গৈ কিনে অকণমান পালোঁ বাৰু। পলিথিন বা কিবা তেনেকৈ লৈ গ'লে বেছিকৈ ল'ব পাৰিলোঁ হয়, যিহেতু তেনেকৈ একো নাছিলে। সেইকাৰণে হাততে অকণমান আনিলেও হ'ব, একো নাই, প্ৰসাদহে বাৰু ন। তো মই এইখিনি ক্লিপ বাৰু মই গম নোপোৱাকৈ লৈ আছিলে। আৰু এইফালে মই যে কৈছিলোঁ চব ভক্তকে খিচিৰি খুৱায়। আৰু এইটো ছাইডৰ ফিল্ডখন হৈছে, ইয়াতে খিচিৰি খুৱায়। পূৰা মানুহ দেখিছে নহয়, এনেকৈ মানে ধৰক 20-25 বাৰ মানুহ পূৰা এনেকৈ বহিয়ে থাকে। মানে ধৰক 1টামান বজাৰ পৰা গধূলি 4টামান বজালৈকে এনেকৈ মানুহ গোটেই ফিল্ডখন ভৰিয়ে থাকে আৰু হাজাৰ হাজাৰ ভক্ত বুলি মই কৈছোঁৱে আপোনালোকক। তো এনেকৈ চবেই মানে খিচিৰি খাই ইয়াতে আৰু মানুহ আপোনালোকে দেখিছে কিমানখিনি মানুহ হৈছে। আৰু যিহেতু 3:30 মান হ'লে ভাবিছোঁ আমিও খিচিৰি খাই লওঁ। এনেকৈ ইয়াৰ পৰা ডাউনত যাব লাগিব বাৰু, এনেকৈ নামি যাব লাগিব তলৰ ফালে। তো আমিও এতিয়া গৈ আছোঁ খিচিৰি খাবলৈ। আৰু এয়া খিচিৰি দিছে। আৰু এই মন্দিৰৰ খিচিৰি কেনেকুৱা টেষ্টি হয় আপোনালোককতো ক'ব নালাগে আৰু। মন্দিৰৰ যিকোনো বস্তুৱে, প্ৰসাদেই হওক খিচিৰিয়ে হওক, গোটেইখিনি মানে বহুত সোৱাদ হয় আৰু। তো এনেকৈ মানুহ দেখিছেনে? গোটেই মানুহ পূৰা আৰু এনেকৈ চবেই খাই আছে। আৰু সঁচাকৈ মন্দিৰৰ এনেকৈ খিচিৰি খোৱাটো মানে আমেজটো বেলেগ আৰু মানে সোৱাদটো বেলেগ। তো আমিও এনেকৈ বহি ল'লোঁ। আৰু যদিও এনেকৈ বহিছোঁ মানে কাৰো মনত একো নাই আৰু কিবা এটা মানে ফূৰ্তি আৰু। এইফালে এনেকৈ পূৰা বহি লৈছোঁ। এইফালে টিকলিও আছে, মানে মোৰ খুৰাৰ ছোৱালী, আমি 3জন গৈছিলোঁ আৰু। তো এনেকৈ তাৰপিছত খিচিৰি খাই কৰি হৈ গ'ল। তাৰপিছত আহিলোঁ মুখ শুদ্ধি কৰিবৰ কাৰণে, যিহেতু আমি অসমীয়া, পাণ নহ'লে তামোলটো লাগিবই আৰু। তো সেইটো কাৰণে আমি ভাবিলোঁ এতিয়া পাণ খাই লওঁ। তো ইয়াতে পাণ বনাই আছে বাৰু। তাৰপিছত পাণ খাই মোৰ মুখ হিলাব পৰা নাই, মানে আধাহে খাইছোঁ, আধা কিন্তু কাগজত বান্ধিও ৰাখিছোঁ। এইখিনি হ'লে সেইখিনি খাম মানে। তো আমি গাড়ী মানে বহুত দূৰতে থৈ আহিছিলোঁ, যিহেতু একদম মন্দিৰৰ ওচৰলৈকে গাড়ী নিব পৰা নাযায়। আৰু ঘৰত যিহেতু আমাৰ টিকলা এটা আছে, মানে খুৰাৰ ল'ৰা, তাৰ কাৰণে এয়া কটন কেণ্ডি এটা লৈছোঁ। আৰু তাৰপিছত এতিয়া খোজকাঢ়ি গৈ আছোঁ। আৰু পূৰা ছানছেটৰ সময়, পিছফালৰ ভিউটো দেখি চাগে আপোনালোকে গমেই পাইছে। আৰু গছবিলাকৰ কাৰণে ওপৰৰ ভিউটো চাওকচোন কি মজা লাগিছে। তো বহুত বেছি ভাল লাগিছিলে। আৰু সঁচাকৈ 10 বছৰ পিছত আহিলোঁ, বহুতেই বেছি ভাল লাগিলে। আশা কৰোঁ আপোনালোকৰো ভিডিঅ'টো চাই ভাল লাগিলে। চ' আজি ব্লগটো ইমানে, নেক্সট ব্লগত আকৌ লগ পাম। বাই বাই।